সকলোকে মই অন্য এটা নতুন ভিডিঅ'লৈ আজি মই আপোনালোকক দেখাবলৈ লৈ আহিছোঁ কেইযোৰমান মিক্স পাটৰ যোৰা আৰু লগতে আছে ষ্টেবল কটন এইখিনি কাপোৰ দেখাবলৈ লৈছোঁ। চাই আহিব ভিডিঅ'টো শেষলৈকে। এইযোৰ মিক্স পাটৰ হয়, কালাৰটো বহুত ধুনীয়া। মই আগতে এনেকুৱা কাপোৰ কেইবাযোৰো বিক্ৰী কৰিছোঁ আনি। এইখন চাদৰখন, এইখন গাত এনেকৈ ডাঙৰ ডাঙৰ বুটা আৰু সৰু বুটাও আছে। ওচৰৰ পৰা দেখাই দিছোঁ। এয়া এইখন মেখেলা, আৰু এইখিনি পতি। এইযোৰ কাপোৰ দাম 1250 টকা। এইযোৰ মিক্স পাট, ইয়াৰ বুটাটো অলপ বেলেগ, কাপোৰটো অকণমান বেলেগ। এইযোৰত এনেকৈ ফুল কৰা আছে। এইযোৰৰ পতিটো এইটো, আৰু মেখেলাখন এইখন সেইযোৰটো একে 1250 টকাই আছিলে। এইযোৰ সৰু সৰু বুটা। এইযোৰ কাপোৰ খুব ধুনীয়া। এইটো আঁচলটো অকণমান ডাঙৰকৈ দিছে। এইটো চাদৰখন, এইখন বুটাটো সৰু সৰু, খুব ধুনীয়া। পতিখিনি এইখিনি, পতিটো ডাঙৰ। এইখন মেখেলাখন এইখন নেমেলিলেও হ'ব। ইয়ালৈকে এনেকৈ ফুল আছে। এইযোৰ কাপোৰ, এখন মেখেলা, এইটো এই কাপোৰযোৰ কালাৰটো বৰ ধুনীয়া। এইখন চাদৰখন, এইখন বুটাটো সৰু সৰু, চাৰিটা লগতে দিয়া আছে। এইটো আঁচলটো। এইযোৰ কাপোৰযোৰ এইযোৰ প্ৰথম দেখুৱাযোৰৰ সৈতে একেই, অকল ৰংটো বেলেগ। এইখন চাদৰখন, এইটো আঁচলটো চাদৰখনৰ, আৰু এইফালে আছে পতিখিনি। এইখিনি পতিখিনি। এইকেইযোৰতো 1250, একেই দাম। এইখন মেখেলাখনত ওপৰলৈকে বেছি ফুল নাই, ইমান। এইযোৰ এছ কালাৰ, এইযোৰ খুব ধুনীয়া লাগিছে কাপোৰযোৰ দেখিবলৈ। এইখিনি বুটা, মাজত এনেকৈ ডাঙৰ ডাঙৰ দুলাইন আৰু সৰু সৰু এনেকৈ দিয়া আছে। এইটো আঁচলটো অলপ ডাঙৰকৈ দিছে, তথাপিও কাপোৰযোৰ গধুৰ নহয়, পাতলে। এখন মেখেলা, আৰু এইখিনি পতি। মিক্স পাটৰ এইকেইযোৰে দেখালোঁ। এইখিনি ষ্টেবল কটন। এইখিনি চিম্পুল একেবাৰে, মই 700কৈ বিক্ৰী কৰিছোঁ। এইখিনি যোৰা গৰমত পিন্ধিবলৈ খুব ভাল হ'ব। এইযোৰ একেবাৰে চিম্পুল, মাজত এটা দুটা বুটা, এয়া এনেকৈ দেখিছে।
এইযোৰ আগটো এইটো। এইখন মেখেলাখন একেবাৰে চিম্পুল ইমানেই আছে। আৰু এইফালে পটিটো, ব্লাউজৰ পিছৰ পটিটো এইটো অলপ ডাঙৰ পটিটো। চাদৰৰ পটিটো ভিতৰতে আছে, মই দেখুওৱা নাই। এইখনো একেই, বেছি নেমেলিলেও হ'ব, একেই, অকল বুটাৰ ষ্টাইলটো বেলেগ। ইয়াত 4টা দিয়া আছে। এইটো আগটো, এইযোৰো 700 টকাই। এখন মেখেলাখন আছিলে আৰু এইখিনি পটিখিনি এইখিনি। এযোৰ ষ্টেবল কটন, একেই দাম 700 টকা। চিম্পুল, একেবাৰে নেমেলোঁ, চিম্পুল কাপোৰৰ কাৰণে এনেকৈ দেখাই দিছোঁ। মিক্স পাটৰ আৰু দুযোৰ দেখাই দিওঁ বুলি ভাবিলোঁ। এইযোৰ ৰংটো বৰ ধুনীয়া, এনেকৈ সৰু সৰু বুটা আছে মাজত। এইটো আগটো, বুটাটো এনেকুৱা সৰু সৰু হ'ব। আৰু এইখন মেখেলাখন এখন পটিখিনি ইয়াতে আছে। পটিখিনি চাদৰখনত থাকিলে, এইখিনি পটিখিনি। এইযোৰ পাতলা আকাশ ৰং, এইযোৰ বৰ ধুনীয়া, ইয়াত পিন্ধিবৰ কাৰণে খুব ভাল হৈছে এইযোৰ কাপোৰ। এনেকৈ ডাঙৰকৈ বুটা আছে, আঁচলটো এইটো। এইযোৰ আৰু এইখিনি পটি। আৰু লগতে মোৰ নুনি চাদৰ কেইখনমান আনি থৈছিলোঁ, নুনি চাদৰখিনিও দেখাই দিওঁ। এইখনে চিম্পুল নুনি চাদৰ অকল, ইয়াৰ লগত মেখেলা নাই। এয়া মাজত বুটাটো এনেকৈ দিছে, আৰু ফুলটো এইটো, আগটোত থকা ফুলটো এইটো। এয়া কালাৰ কেইবাটাও আছে, গোটেইখিনি মই মেলি নেদেখাওঁ। তাৰ লগত এইখন পেকেটৰ ভিতৰতে আছে। এইখন আৰু এইখিনিয়ে আছিলে আজি দেখাবলগীয়া কাপোৰ, গোটেইখিনি দেখাই দিলোঁ। আৰু নতুন কাপোৰ আনিলে মই পিছত ভিডিঅ' কৰি দেখাই দিম, চাই থাকিব। মোৰ যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। এতিয়ালৈ আহোঁ।